কিন্তু গাঁৱৰ ৰাইজে মোক অলৰেডি এটা কমপ্লেইন দিছে যে স্যাৰ এই কাৰেণ্টটো আমাৰ নিজৰ পাৰ্চনেলি আমি প্ৰাইভেটলি আমি কিনি আনিছে বুলি। এইবাৰ আহি থকা ইলেকশ্যনত অশোক সিংহাল জিতিব না বোলে অশোক সিংহালা যিটো নাকি বিজেপি দলে জিতিব না বোলে বিপিএফ পাৰ্টিয়ে জিতিব না বোলে ইউপিপিএল না বোলে কংগ্ৰেছ এইটো সময় অহাৰ পিছত আমি চবে গম পাই যাব। তো खुलुमबाय लोगोफोर गिबियावनो आङो नोंथांमोननो मोनसे भिडिअ लाना फैलायबाय। बे भिडिअ जाहैबाय सनितपुर जिल्ला एमस्टियाव जोंहा बिपिएफनिफ्राय सासे केन्डिडेट गसंहैदों। बे केन्डिडेटआ जाहैबाय राजु देउरि। बिथाङाबो गुबुन जाथिसो नाथाय बिथाङाबो गुबुन जायगानिफ्रायसो मोनहैदों। दा आं बेखौनो सानदों जे बिथांनि जायगायाव जोंहा सनितपुरनिफ्राय होनो हानाय रावबो केन्डिडेट गैयामोन नामा? बिपिएफ हान्जाया माखौ नुनानै एबा माखौ मोजां मोननानै जोंनि सनितपुराव गुबुन जायगानिफ्राय केन्डिडेट फाथायहरखो? जोंनि सनितपुराव बिथांमोना केन्डिडेट नागिरनानै मोनदिया नामा? आरो बेफोरबायदि केन्डिडेट गसंनो हानाय जोंहा सनितपुराव रावबो गैयामोन नामा? आं बेखौसो सोंलु खालामहरबाय। नोंथांमोना हायोब्ला आंनि भिडिअखौ नुदोंब्ला बिनि फिननायखौ हरबानो जाबाय। आं दा बेखौ नोंथांमोननि फिननायखौ नेनानै थागोन। दायो जोंहा बे इलेक्शननि खोथाखौ लानानै बिथां राजु देउरिया बुंहैदों जे আমাৰ ঢেকীয়াজুলি সমষ্টিত বাটাজীপুৰত গৈছিলে তাতে গোটাই ৰাইজ সকলে মিলি পেলাই তাক এটা কমপ্লেইন দিছে কাৰেণ্টটো বোলে কিনি লৈছে নিজে নিজে। ইয়েছ, এইটো কথা বহুত সঁচা কথা আৰু ৰাইট কথা। মই নিজে শোণিতপুৰ ঢেকীয়াজুলি অঞ্চলৰে মানুহ, কোকৰাজুলি এৰিয়া, যিটো নেকি জাগাত আমাৰ মেইন বজাৰ এবাৰ চেণ্টাৰত কাৰেণ্ট গৈছে সেই কাৰেণ্টটো চবেই ব্যক্তিগতাই কিনি লৈছে নিজে নিজে। কোনোবা 20,000, কোনোবা 30,000, কোনোবা 15,000, কোনোবা 10,000, কোনোবা 11,000, কোনোবা 7,000 টকা দি পেলাই। তো বিজেপি চৰকাৰে আগতে কি কথা দিছিলে? জিতি যোৱাৰ পিছত অশোক সিংহালে নিজে কৈ লৈছিলে যে জিতি যোৱাৰ পিছত মই আপোনালোকৰ প্ৰব্লেমটো সমাধান কৰি দিম আৰু মই আপোনালোকক কাৰেণ্ট দিম, ৰাস্তা দিম, মেডিকেল দিম, স্কুল দিম, কিবা কিবি মাটিৰ কাম চাম চব কৰি দিম বুলি তেওঁ নিজে কৈছিলে। তাৰপিছত জিতি যোৱাৰ পিছত 2016 চনত বিজেপি আমাৰ ঢেকীয়াজুলিৰ পৰা জিতি গ'ল অশোক সিংহালে। ঢেকীয়াজুলিত আমি অশোক সিংহালৰ হয় বহুত দুখ পাইছোঁ আৰু 2016 চনৰ ইলেকশ্যনত আমি বহুত কষ্ট পাইছোঁ। আমি কেছো হৈছিলে, কেছটো আমি যেনে তেনে মিলা মিছা কৰি উইড্ৰ কৰি লৈছোঁ। তাৰপিছত এইবিলাক কথা বাদেই দিয়ক, মোৰ কেছটো মোক গুচি গ'ল কেতিয়াবাই আৰু মই অকলে নহ'লে 10জনমান মানুহ আমি আছিলোঁ অলৰেডি। তাৰপিছত আমাৰ কেছটো উইড্ৰ হৈ গ'ল, এইটো কথা বাদ দিয়ক। এতিয়া অশোক সিংহালে যেনেকুৱা কথা দিছিলে, যেনেকুৱা শপত দিছিলে, এই শপতখিনি আজি হোৱা নাই। আনি কাৰেণ্টটো তাই কৈছিলে নিজে মানে জিতি যোৱাৰ পিছত মই দি দিম, কিন্তু নিদিলে। মই এই কথা আগৰ পৰাই সুবিধা চাই আছোঁ যে ক'বৰ কাৰণে অশোক সিংহাল মাননীয় ছাৰ আপুনি এই 10 বছৰত কি কৰি থাকিল? 2016 পৰা আজি 24 আহিলে, এই 10 বছৰত আপুনি কি কৰি থাকিল যে আপুনি একো কাম চাম নকৰিলে? বা এই 8 বছৰত কি কাম কৰিলে? আপুনি একোতো কাম নকৰে। আপুনি 2016 চনত জিতি পেলাই 2017 চনত মোক এটা ৰাস্তাৰ কাৰণে এষ্টিমেট বনাব দিছিলে। এই এষ্টিমেটটো মই আৰু ইঞ্জিনিয়াৰ অলৰেডি বনাইছিলোঁ, PWDৰ ইঞ্জিনিয়াৰ ঢেকীয়াজুলিৰ। আমি অলৰেডি সেই এষ্টিমেটটো বনোৱাৰ পিছত ইঞ্জিনিয়াৰে মোক ক'লে অশোক সিংহালৰ পৰা এটা ফৰৱাৰ্ড লৈ আন, PWD অফিচত লগে পঠাবৰ কাৰণে গুৱাহাটী অফিচাৰৰ কাৰণে এটা লেটাৰ লিখি লৈ আন ফৰৱাৰ্ড। এই ফৰৱাৰ্ডটো অশোক সিংহাল ছাৰে মোক লিখি নিদিলে আৰু ছিগনেচাৰো নিদিলে, একো গুৰুত্বই নিদিলে। তো মই সেইকাৰণে বহুত বেয়া পাইছোঁ আপোনাক, আৰু সেইকাৰণে মই আজিকালি আপোনাৰ চোতালত খাৰা হোৱা নাই বা থিয় হোৱা নাই আৰু আপোনাৰ ওচৰলৈ মই আজিলৈকে যোৱা নাই। মই বহুত বেয়া পাইছোঁ। আৰু মই বুলি নহয়, আমাৰ গাঁৱৰ ৰাইজসকলে, আমাৰ খাবলা এইটো ছাইডৰ যিমান ৰাইজসকল আছে চবে মানে বেয়া পাইছে আপোনাৰ ওপৰত, আৰু আপোনাক লৈ মোকো বেয়া পাইছে। মই বহুত ফাঁচি গৈছে এইটো কামত, এইকাৰণে মই আপোনাক বহুত বেয়া পাইছোঁ। আৰু এইবাৰ মই যাই আছোঁ আমাৰ শোণিতপুৰ জিলা, এইবাৰ ঢেকীয়াজুলি কোকৰাজুলি এৰিয়া, ক'ত কি হৈছে কি হোৱা নাই মই দেখাই আছোঁ। আপোনালোকে গোটাইখিনি চাই থাকিব পাৰিব। মই 2 দিনমান পিছত যাই আছোঁ, আপোনালোকে ৱেইট কৰক। কিন্তু অশোক সিংহাল ছাৰে এনেকুৱা ঠগিব নালাগিছিল। এই অশোক সিংহালে মোক দেখা পোৱাৰ লগে লগে বাবা বাবা কয়, মোৰ গাত হাত লগাই ফুচলাই মোক বাবা বাবা কয়, মিঠা মিঠা কথা দি মোক ঠগি দিলে। এনেকুৱা ঠগিব নালাগিছিল অশোক সিংহাল ছাৰ। তো মই এইকাৰণে বহুত বেয়া পাইছোঁ। আৰু মই বুলি নহয়, আমাৰ কোকৰাজুলি বৰ্তমান ফৰেষ্ট ৰিজাৰ্ভ অঞ্চলৰ মানুহবিলাক গোটাই বেয়া পাই আছোঁ আপোনাক। আপুনি কাৰণ মাটিৰ কাম কৰিব পাৰিছে না বোলে কাৰেণ্ট দিছে, আপুনি কাৰেণ্ট ফ্ৰীত দিম বুলি কৈছিলে, কিন্তু কাৰেণ্ট আজিকালি কোনেও মানে ফ্ৰীত পোৱা নাই, চবে নিজে নিজে কিনি ল'ব লগা হৈছে। এইকাৰণে আপোনাক বহুত বেয়া পাইছোঁ। তো लोगोफोर नोंथांमोना बिदिब्ला राजु देउरि बिथाङा मानि खारनाव
सनितपुर जिल्लायाव केन्डिडेट गसंनानै मा बाथ्रा बुंदों रायजो राजानि सिगाङाव नोंथांमोना खोनासंनानै लादों। खुलुमबाय जयकुंडी मोर नाम राजू देउरी मैं BPF दलर 11 सनितपुर लोकसभा कन्स्टिट्युएन्सी कैंडिडेट है। আজি मैं बातासीपुरत आহি राइजर दुख सुखটো देखिलो और बातासीपुरत आजिलके এই বিজেপি सरकार कटाटुल बजार प्रेक्टिकली निजर चकुरे चालो। आमार इतना ट्राइबल एरिया टोटेली नेग्लेक्टेड। आमार ट्राइबल गाँव ইয়াত পানী ব্যৱস্থা নাই, দলং নাই, ৰাস্তা নাই, আনকি কাৰেণ্টো নাই। তেখেত বিজেপি সকলে কৈছিলে ফ্ৰী কাৰেণ্ট দিম বুলি কয়, কিন্তু গাঁৱৰ ৰাইজে মোক অলৰেডি এটা কমপ্লেইন দিছে যে স্যার এই কারেন্টটো আমার নিজের পার্সোনালি আমি প্রাইভেটলি আমি কিনি আনিছে বুলি কৈছে। ভেরি আনফর্চুনেট। আৰু বড়োলেণ্ড চেণ্টাৰত আমি গলো, তেখেতসকলে কৈছে যে স্যার আমার পানী খাবলৈ নাই, আমি কুঁৱাৰ পানী খাওঁ। আমি চকুৰে দেখি আহিছো আমাৰ বড় ছোৱালী নদীত নাক জুৰি গা ধুই আছে। আজি ডেটত যদি ট্ৰাইবেল মানুহে যদি আকৌ এই জান জুৰি যদি গা ধুৱে সেইটো আনফৰ্চুনেট ক'ব লাগিব। সেইকাৰণে আমি বিজেপি চৰকাৰক এইবাৰ অপৰাব লাগিব। তেখেতসকলৰ মিছা কথা সদায় পটাদুল বজোৱাটো আমি ৰাইজ হৈ পেলাই আমি তেখেতসকলক ক'ব লাগিব যে ইনাফ ইজ ইনাফ আৰু আপোনালোকে আমাক সদায় বেকু বাওনা নকৰিব। আৰু মই ৰাজু দেউৰী এটাই এছুৰেঞ্চ দিছে আমাৰ শোণিতপুৰ ৰাইজক যে সদনত মই মাত মাতিম আৰু তাত এটাই উদ্দেশ্য লৈ পেলাই মই গৈ আছো যে আমি ডেমক্ৰেসি ধ্বংস কৰিবলৈ নিদিওঁ। ওয়ান নেশন ওয়ান কান্ট্রি ওয়ান ল্যাঙ্গুয়েজও আমি স্ট্রংলি অপোজ কৰিম। এইটো যদি ইমপ্লিমেন্ট হৈ যায় তেতিয়াহ'লে ট্ৰাইবেলৰ আইডেন্টিটি নাথাকিব, ট্ৰাইবেলৰ যিটো কালচাৰ সেইটো নাথাকিব, ট্ৰাইবেলৰ বেল ব্লক নাথাকিব, ট্ৰাইবেলৰ ৰিজাৰ্ভেশ্যন নাথাকিব আৰু লগতে খ্ৰীষ্টানৰ যিটো প্ৰেয়াৰ হিলিং প্ৰগ্ৰামটো সেইটো একটু পাছ হ'বলৈ গৈ আছে। তেতিয়া খ্ৰীষ্টানসকলে যিসকল মানুহে প্ৰেয়াৰ ছাৰ্ভিচ কৰিবলৈ যায় তেখেতসকলক অফেণ্ডাৰ বুলি কৈ পেলাই এৰেষ্ট কৰাটো হ'ব। সেইকাৰণে বিজেপি চৰকাৰক ভাৰত আহিবলৈ সকলোকে মই আহ্বান কৰিছোঁ। তেখেতসকলক গাঁৱে ভূঞে তেখেতসকলৰ কথাটোলটো আপোনালোকে বজাবলৈ নিদিব। আৰু ইয়াৰ লোকেল MLA তেখেতে এটা পাৱাৰফুল মিনিষ্টাৰ বুলি আমি দেখিছোঁ শুনিছোঁ, কিন্তু নিজৰ সমষ্টিত ইমান বেকৱাৰ্ড আৰু পাৰ্টিকুলাৰ আমি ট্ৰাইবেল মানুহক সদায় মাটি পটা দিম বুলি কৈ পেলাই আমাক বেকু বাওনা আমাক চাইকলজিকেলি মেণ্টেলি আমাক সদায় টৰ্চাৰ কৰি আছে। এনেকুৱা মানুহক আমাৰ ট্ৰাইবেল সমাজত সোমাব দিব নালাগে বুলি মই আহ্বান জনাইছোঁ। থেংক ইউ। Next project বাদন after election. হয়। What is the next project of BPF? নেক্সট প্ৰজেক্ট আমাৰ নেক্সট প্ৰজেক্টটো এইটোৱে প্ৰজেক্ট বুলি আমি নকওঁ। হোৱাট ইজ দ্য এজেণ্ডা আপুনি সোধক ডাঙৰীয়া। নেক্সট এজেণ্ডা আমি যেতিয়া জিকি আহিম আমাৰ এম এণ্ড অবজেক্ট ফাৰ্ষ্ট আমি মানুহক জাষ্টিচ দিয়াটো আমি প্ৰায়ৰিটি দিছোঁ। উই উইল ফাইট ফৰ দ্যাট জাষ্টিচ, উই উইল ফাইট ফৰ আৱাৰ ৰাইট, উই উইল সে দ্যাট উই আৰ অলছ' হিউমেন বিং, উই হেভ ৰাইট এণ্ড উই ডিজাৰ্ভ আৱাৰ কনষ্টিটিউচনেল ৰাইট। কনষ্টিটিউচনেল ৰাইটটো আমি ডাইলিউট হ'বলৈ নিদিওঁ। ডক্টৰ বাবা আম্বেদকাৰ যিটো কনষ্টিটিউচন বনাই গৈছে ইট ইজ ইন ফেভাৰ অফ ট্ৰাইবেল পিপুল, ফৰ দ্য বেকৱাৰ্ড পিপুল। আনকি ব্ৰিটিছ পিপুলে আমাক চব কৰ্ণাৰ আছিলে, কিন্তু বিজেপি চৰকাৰে RSৰ লগত হেণ্ড ইন গ্লভ হৈ পেলাই আমাক অত্যাচাৰ এভৰিডে কৰি আছে। সেইকাৰণে আপোনাৰ থ্ৰু চেনেল মই আহ্বান জনাম যিসকল ট্ৰাইবেল মানুহ বিজেপি টিলিঙা বজাই আছে, ককাইসকল, ভাইসকল, বাইদেউসকল, আপোনাক যেনেকৈ এতিয়া অত্যাচাৰ আমাক কৰি আছে আপোনাকো অত্যাচাৰ কৰি আছে, কিন্তু এটকা দুটকাৰ কাৰণে আপোনালোকে কিনা বেচাটো নকৰিব। আপোনালোকৰ হৈ পেলাই ৰাজু দেউৰী এজ এ কেণ্ডিডেট আহিছোঁ, আপোনালোকৰ হৈ পেলাই মই মাত মাতিবলৈ আহিছোঁ। শোণিতপুৰৰ ভইচ ইজ ৰাজুৰ ভইচ ইজ পাৰ্লামেণ্টত গৈ পেলাই মই ৰাইজৰ হৈ পেলাই মই মাত মাতিবলৈ ওলাইছোঁ। থেংক ইউ।